মিটিং আছিলে মিটিঙত আহিছোঁ আমি এতিয়া মিটিং কৰিলে এতিয়া খাব। হেল্ল' ফ্ৰেণ্ডছ, আজি আহিছোঁ খুব সুন্দৰ জেগা এটাত, জ্যোতি চিত্ৰ ভৱনত। ইমান সুন্দৰ এখন মিটিং হৈছে, সাহিত্য সভাৰ ৰূপালী জয়ন্তী। ইয়াৰ ভিতৰৰ দৃশ্যবিলাক চাওকচোন, ইমান সুন্দৰ, ইমান ধুনীয়া ভিউ। ইয়াতে অসমীয়া চিৰিয়েল, অসমীয়া ফিল্ম কিছুমান ইয়াতে শ্বুটিং হয় বুলি শুনিছোঁ। বিহুৰাণী শ্বুটিং হৈছে ইয়াতে। খুব ভাল লাগে, আমাৰ অসমীয়া গৌৰৱ হয়। ইমান সুন্দৰ আৰু ইমান ধুনীয়া জেগা। এইখিনি দেখিলে পূৰা মন ভৰি যায়, এনেকুৱা লাগে যে কি ধুনীয়া জেগা, ৱাও, ইয়াতে যে থাকিম, ইমান ভাল লাগিছে। আৰু মিটিঙত গ'লোঁ, এয়া আমাক কিতাপ দিছে। খুব সুন্দৰ এখন মিটিং হৈছিলে। এয়া সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈছে। সকলো ধৰণৰ অনুষ্ঠানবিলাক হৈ আছে। ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ চিত্ৰাংকন প্ৰতিযোগিতা হৈছে, গান নাচ হৈছে। খুবেই ভাল লাগিছে। মিটিঙত গৈ অকণো বেয়া লগা নাই, ভালেই লাগিছে। আৰু পূৰা গৰমো আছিল। গৰম যদিও ইয়াতে এচিৰ সুবিধা আছে, খুব ভাল লাগিছে। আৰু খোৱাৰ সুবিধাখিনিও আছে। খোৱাটোতো মেইন হয়, নহয় জানো? মাছৰ লগত ভাত দিছে, কি ভাল লাগিছে খাই। আমি সকলোৱে মিলিজুলি এয়া ভাত ল'লোঁ, খোৱা বোৱা কৰিলোঁ। আৰু এতিয়া গৈ আছোঁ বেলেগ এখন মিটিঙলৈ, কাৰণ আমাক ইয়াত নিমন্ত্ৰণ কৰিছিলে মহিলাখিনিক। আমি এতিয়া গৈ আছোঁ। ক'তনো গৈছোঁ আপোনালোকক